ধূপধারার পদুপাড়াত রংজলি ব্লক কংগ্রেস কমিটির অন্তর্গত আমবাড়ি মণ্ডল কংগ্রেস কমিটির বর্ধিত কার্যনির্বাহক সভাত উপস্থিত থাকে ৩৬ নং দুধনৈ বিধানসভা সমষ্টির বিধায়ক যাদব সরকারি। গোৱালপাৰা জিলার দুধনৈ বিধানসভা সমষ্টির অন্তর্গত পদুপাড়া বজার প্রাঙ্গণত রংজলি ব্লক কংগ্রেস কমিটির অন্তর্গত আমবাড়ি মণ্ডল কংগ্রেস কমিটির বর্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব করে আমবাড়ি মণ্ডল কংগ্রেস কমিটির সভাপতি হুসেন আহমেদে। সভাত উপস্থিত থাকে ৩৬ নং দুধনৈ বিধানসভা সমষ্টির বিধায়ক যাদব স্বর্গীয়াৰী, দলীয় কর্মীসকলৰ লগতে স্থানীয় রাইজ। সভাখনত বিধায়কগৰাকীয়ে উপস্থিত থাকি তেওঁৰ ভাষণত কয় যে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে এক হিটলাৰী শাসন চলোৱা পৰিলক্ষিত হৈছে। সৰ্বসাধাৰণ জনতাৰ কথা নাভাবি চৰকাৰখনে নিজৰ ইচ্ছামতে সকলো কৰিবলৈ লৈছে। এইখন চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ২৪ ঘণ্টাই বিজুলী বাতি যোগান ধৰিব, কিন্তু তাৰ পৰিৱৰ্তে এই চৰকাৰৰ দিনতে ২৪ ঘণ্টাৰ প্ৰায় ১২ ঘণ্টাই বিজুলী কৰ্তন কৰা দেখিবলৈ পোৱা যায়। এইখন চৰকাৰৰ দিনতে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধৰ মূল্য বৃদ্ধি হৈছে। ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে নীৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আনহাতে বিধায়কগৰাকীয়ে কয় যে যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, পূৰ্বতে আমবাড়ি মণ্ডলৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ বিধায়কসকলে যি ব্যৱস্থাৰে প্ৰাৰ্থী নিৰ্বাচন কৰিছিল, কিন্তু এইবেলি বৰ্তমানৰ বিধায়কগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ সকলো দায়িত্ব ৰাইজক অৰ্পণ কৰা বুলি মত পোষণ কৰে। এই সুযোগতে আজি আমবাড়ি মণ্ডলৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত পূৰ্বতে যিসকল এই বিধানসভাৰ MLA হৈ গ'ল, তেখেতসকলৰ যি ব্যৱস্থাৰে প্ৰাৰ্থী নিৰ্বাচন নকৰক কিয়, এইবেলি এই সমষ্টিৰ বিধায়ক হিচাপে গোটেই দায়িত্ব আৰু কৰ্তব্যটো মই ৰাইজক দিব বিচাৰিছোঁ। গতিকে আপোনালোকে একোটা পঞ্চায়তত 10জন সদস্য, এই 10জন সদস্য আপোনালোকে কৰ্মক্ষম আৰু যিজন ব্যক্তি সেই ৱাৰ্ডৰ বা সেই অঞ্চলৰ মানুহে গ্ৰহণ কৰে। ইয়াৰ উপৰিও এই পঞ্চায়তৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু প্ৰেচিডেণ্ট আমাৰ বৰ্তমান যোৱা বছৰ আপোনালোকৰ আশীৰ্বাদত শিকিছিলে। গতিকে অহাবাৰো এইবেলিও নিশ্চয় আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচন কৰিব পাৰে। কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ পঞ্চায়ত আইনখন অহা 11ৰ পৰা 15 তাৰিখৰ এখন বিধানসভাৰ অধিৱেশন আছে। এই অধিৱেশনত তেওঁলোকে অসমৰ পঞ্চায়ত আইন সংশোধন কৰাব। আমি পেপাৰ পত্ৰে পাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা কথা জানিব পাৰিছোঁ যে এইবেলি পঞ্চায়ত নিৰ্বাচনত সভাপতিৰ পদটো নাথাকিব। একোটা পঞ্চায়তত 10টা ৱাৰ্ডৰ 10জন সদস্যৰে সাধাৰণ সদস্যৰে প্ৰথমতে নিৰ্বাচন তেওঁলোকে জিকি আহিব আৰু সেই 10জন সদস্যৰে এজন সভাপতি নিৰ্বাচন কৰিব। আমি গণতান্ত্ৰিক ভাষাত যদি কওঁ তেতিয়াহ'লে প্ৰতিদ্বন্দ্বিতা কৰা সদস্যৰ যিটো প্ৰাৰ্থীৰ 6জন সদস্য থাকে, তেওঁ সভাপতিটো হ'ব পাৰিব। 10জন 6জন লাগিব। গতিকে অসম চৰকাৰৰ বৰ্তমান বিজেপি চৰকাৰে যি ধাৰণাৰে যি ব্যৱস্থাৰে ইলেকশ্যন নকৰক কিয়, আমি সদায় ব্যস্ত হৈ থাকিব লাগিব আৰু ইয়াৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আৰু সেই গতিকে আমাৰ কৰ্মীসকলক মই এই সুযোগতে জনাওঁ, সময় নাই, আমাৰ হাতত সময় নাই। এই মিটিঙৰ উদ্দেশ্যবিলাক এইকাৰণে লোৱা হৈছে যে আমাৰ হাতত সময় নাই।
2-3 মাহ আমাৰ হাতত সময় আছে। সেইটোৰ কাৰণে আমাৰ ইচ্ছুক যিসকলৰ পঞ্চায়তৰ প্ৰতিনিধিৰে ৰাইজক সেৱা কৰাৰ কাৰণে ইচ্ছা কৰে বা অঞ্চল বিশেষকৈ উন্নয়নৰ কাৰণে ৰাইজক সেৱা কৰাৰ কাৰণে যিসকল মেম্বাৰ হ'ব খোজে তেখেতসকলে আমাৰ মোৰ ওচৰত নহ'লে আমাৰ ব্লকৰ সভাপতি আছে তেখেতসকলৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশটো অৱগত কৰা। এই সুযোগতে আৰু এটা কথা কওঁ, নহ'লে পিছত আৰু মানে হেৰি হৈ যাব। এতিয়া সমষ্টি ডিলিমিটেশ্যনটো অলৰেডি মানে ফাইনেল হৈ গ'ল। সমষ্টি ডিলিমিটেশ্যন ফাইনেল হোৱাৰ পিছত আপোনালোকে নিশ্চয় গম পায় যে আমাৰ দলে কংগ্ৰেছ দলে 2023 চনৰ এই যিটো মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল, এই সমষ্টি পুনৰ নিৰ্ধাৰণটো আমাৰ দলে বিৰোধিতা কৰিছিল। কাৰণ সৰ্বভাৰতীয় দিশত 2026 চনত ডিলিমিটেশ্যন হ'ব। গতিকে বিজেপি দলে এইখন চৰকাৰে অকল সমতাৰ স্বাৰ্থত সমতা যাতে তেওঁলোকে চলে কৌশলে 2026 চনৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যন জিকিব পাৰে তেনে এটা ব্যৱস্থাৰে তেওঁলোকে গোটেই অসমত 126টা সমষ্টিত তেওঁলোকে মানে এনেকা কিছুমান সমষ্টি বনালে যিটো সমষ্টিত আপুনি মেপ আঁকিব নোৱাৰে। এতিয়া অসম তথা ভাৰতবৰ্ষত কি হ'ব এই কথাখিনি কিন্তু অসমৰ হিন্দু মুছলমান বুলি কোনো কথা নহয়, অসমৰ বুদ্ধিজীৱী নেতাসকলে জনসাধাৰণক আহ্বান ক্ৰমে জনাইছিলে। যেনেকুৱা হিৰেণ বৰগোহাঁই ছাৰ, নিতুমণি শইকীয়া, দেৱেন দত্ত ছাৰ, এই বুদ্ধিজীৱীবিলাকে কিন্তু জনাইছিলে যে ভাৰতবৰ্ষ তথা অসমত যদি বিজেপি চৰকাৰ আহে এই জনবিৰোধী কাৰ্যকলাপবিলাক হ'ব। তাৰ উপৰিও আজি বিধানসভা নিৰ্বাচনৰ যেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিলে আপোনালোকে নিজে জানে বিজয় চক্ৰৱৰ্তী পিঁয়াজৰ মালা গলত দি পেলাই তেতিয়া পিঁয়াজৰ মূল্য মাত্ৰ 60 টকাহে হৈছিলে, কিন্তু বিজেপি গভৰ্ণমেণ্টৰ দিনত 120 টকালৈকে পিঁয়াজ আমি কিনি খালোঁ। সেই সময়ত পিঁয়াজৰ মালা পিন্ধি পেলাই বিজয় চক্ৰৱৰ্তীহঁতে প্ৰতিবাদ কৰিছিলে জনসাধাৰণৰ মাজতে মূল্য বৃদ্ধি ৰোধ কৰিবলৈ কংগ্ৰেছ চৰকাৰ থকাৰ দিনত। বিধানসভা নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, আপোনালোকৰ মনত পৰে নিশ্চয়, যে অসমৰ প্ৰতিজন মানুহক আমি ভূমি অধিকাৰ ভূমি পট্টা দিম। তাতে কিন্তু উল্লেখ কৰি কোৱা নাছিলে যে অসমৰ মুছলমানখিনিক ভূমি পট্টা দিয়া নহ'ব। তাতে স্পষ্টভাৱে কৈছিলে অসমৰ জনসাধাৰণক ভূমি পট্টা দিয়া হ'ব। কিন্তু আজি বিধায়ক মহোদয় আছে, মই বিধায়ক মহোদয়ৰ সন্মুখত স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে লেণ্ড এডভাইজৰী বৰ্ড আছে, আপোনালোকে জানে নে নাই? আপোনালোকে লেণ্ড এডভাইজৰী বৰ্ডৰ অন্তৰ্গত কি হৈ আছে, বৰ দুখ পৰিতাপৰ বিষয়। আজিৰ পৰিৱেশত অসমত তথা ভাৰতবৰ্ষত যদি জীয়াই থকা যদি মুছলমান জীয়াই থাকিব লাগে তেতিয়াহ'লে বিজেপি গভৰ্ণমেণ্টক ভাৰতবৰ্ষৰ পৰা অসমৰ পৰা উৎখাত কৰিব লাগিব। কাৰণ কিয় একমাত্ৰ মুছলমান জাতিৰ কথা মই কৈছোঁ, যিহেতু এটা গৰিষ্ঠ হিন্দু মুছলমানসকলে এটাই দল আছে, সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি। তাৰ বাহিৰে কেন্দ্ৰীয়ভাৱে আমি দল কৰিবলৈ কোনো আমাৰ মদত নাই। আমি যদি কুস্তি আজি ডেভেলপমেণ্টৰ কথাটো বাদ দিয়ক, আজি লেণ্ড এডভাইজৰী বৰ্ড দাদা আছে, দাদা ভাল কৰি জানে, মই যিখিনি খবৰ পাওঁ যে গোৱালপাৰা জিলাত 19,000 এপ্লিকেণ্ট কেঞ্চেল কৰা হৈছে। এই যিটো মিছন বসুন্ধৰা 2 বিশেষ সূত্ৰে গম পায় এই কেঞ্চেল কৰা মানুহখিনি আপোনালোকে খবৰ পাওক 19,000 মুছলমান মানুহৰ এপ্লিকেশ্যন কেঞ্চেল কৰা হৈছে। লেণ্ড এডভাইজৰী বৰ্ডত দাদাহঁতে মিটিং কৰিব গৈছে, এতিয়া MLA সকলক একো নাই, গভৰ্ণমেণ্টে ইনষ্ট্ৰাকশ্যন দিছে ডেপুটি কমিশ্যনাৰ লিষ্ট বানাই পেলাই বিধায়ক মহোদয়সকলক দিছে। তথাপি মিটিঙত যোৱাৰহে দিছে, যোৱাৰ পিছতহে দিছে, কিন্তু মিটিঙত যোৱাৰ আগত দিয়া নাই যে আপুনি পৰ্যালোচনা কৰক যে ইমানখিনি মানুহ আমাৰ মাজত এপ্লিকেণ্ট হৈছে, কোনখিনি মানুহ দুটা সংস্কৃতি দিব লাগে। এই ক্ষমতাখিনি তেওঁলোকে আমাৰ বিধায়ক মহোদয়সকলক তেওঁলোকে বিজেপি গভৰ্ণমেণ্টে সৰ্ব কৰিবলৈ তেওঁলোকে পৰিচালিত কৰি আছে। এইটো সম্পূৰ্ণ ডিস্পিউটৰ নিৰ্দেশত ডেপুটি কমিশ্যনাৰে কাম কৰি আছে। এই বিগত সময়ত প্ৰতিটো সমষ্টিত 650 জন কৰি মিছন বসুন্ধৰা দিছে। মই এক গোৱালপাৰা পূব দুধনৈ সমষ্টিতো মেজৰিটি কম,
আদাৰ সমষ্টিত মেজৰিটি বহুত আছে মই যিখিনি জানো এজন মানুহ মিছন বসুন্ধৰাত কোনো মুছলমান মানুহে এতিয়ালৈকে এপ্লিকেণ্ট হৈছে যদিও অন্তৰ্ভুক্তি হোৱা নাই। গতিকে আমি আজি ডেভেলপমেণ্টৰ কথা কৈ আছোঁ, আমি আজি ডেভেলপমেণ্টৰ চিন্তা কৰি আছোঁ। ডেভেলপমেণ্ট নহয়, বিজেপি চৰকাৰখনে এনেকুৱা কৰি আছে, মোৰ দৰে ব্যক্তি এজনক সুন্দৰ কৰি এটা বিল্ডিং বনাই দিছে, কিন্তু মাটিৰ নামটো তেওঁৰ নামত ৰাখিছে। সেই বিল্ডিং ঘৰটো মোৰ নে? কাইলৈ হুকুম দিয়াৰ লগে লগে সেই ঘৰটোৰ পৰা মই ওলাই যাব লাগিব। এই বিজেপি গভৰ্ণমেণ্টৰ যিটো জনবিৰোধী, আজি বিদ্যুতৰ ক্ষেত্ৰত কওক, বিদ্যুতৰ ক্ষেত্ৰত বিজেপি নিৰ্বাচনৰ আগত চিঞৰি কৈছিলে যে 30 ইউনিট কৰি বিদ্যুৎ জনসাধাৰণক ফ্ৰী দিয়া হ'ব আৰু 24 ঘণ্টা বিজুলী বাতি থাকিব। প্ৰকৃতাৰ্থত বাস্তৱিক ৰূপায়িত হৈছেনে? আজি বিজুলী বাতি মানে লোড শেডিং দিনত খুব বেছি 1 ঘণ্টা হ'ব লাগে, কিন্তু মোটামুটি 11-12 ঘণ্টাই লোড শেডিং হয়। গতিকে এই যে জনবিৰোধী যিবিলাক কাৰ্যকলাপ, আজি চাওক বৰ নিজে লজ্জিত শিলহাকৰ উচ্ছেদ, য'ত নেকি আজি আত্মহত্যা এজন কনিষ্টবল আত্মহত্যাও কৰিবলগীয়া হৈছে, আজি উলংগ হৈ তাত প্ৰতিবাদ কৰিবলগীয়া হৈছে, নিজকে ধিক্কাৰ লাগে। গতিকে এই কথাখিনি আমাৰ মানুহখিনিক যাতে ফুচলাই বিপথে পৰিচালিত কৰিব নোৱাৰে, আৰু এই কথাখিনি উপস্থাপনৰ মূল দায়িত্ব ঘৰে ঘৰে গৈ পেলাই আপোনালোকে এই কথাখিনি সাধাৰণ জনসাধাৰণৰ মাজত আমাৰ প্ৰাথমিক সমস্যাৰ ভিত্তিত এই কথাখিনি তেওঁলোকৰ মাজত উপস্থাপন কৰিব লাগে আৰু বাস্তৱ সত্যটো তেওঁক প্ৰকাশ কৰিব লাগে।